নমস্কাৰ নিউজ এনি লাইফৰ সমূহ দৰ্শকলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ এটা অতি জৰুৰী অতি স্পৰ্শকাতৰ বিষয় শিশু অধিকাৰ। আমি সকলোৱে কওঁ আজিৰ শিশু কাইলৈৰ ভৱিষ্যত। আমি আমাৰ এই ভৱিষ্যতটো নিৰ্মাণ সম্পৰ্কে ভৱিষ্যতৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়ো আমাৰ শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক সকলো ধৰণৰ বিকাশৰ ক্ষেত্ৰত আমি যি এটা ব্যৱস্থাৰ মাজেৰে আমি যাওঁ সেই ব্যৱস্থাত সঁচাকৈ এজন শিশুৰ প্ৰকৃততে শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱনে এই বিষয়ে আমি আলোচনা কৰিবলৈ আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ডক্টৰ বৰ্ণালী শৰ্মা বৰুৱা বাইদেউ ইতিমধ্যে নেশ্যনেল চিফ ডাইৰেক্টৰ হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন মেম্বাৰ অফ জুভেনাইল জাষ্টিছ বোৰ্ড শোণিতপুৰ ডিষ্ট্ৰিক্ট আছাম আৰু লগতে আপোনালোকে অতি আনন্দিত হ'ব বাইদেউ মেম্বাৰ অফ ৱৰ্ল্ড কনষ্টিটিউশ্যন এণ্ড পাৰ্লিয়ামেণ্টাৰী এছ'চিয়েশ্যন নিউয়ৰ্ক আৰু তাৰোপৰি বাইদেউ এগৰাকী সততে সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা মানৱ অধিকাৰ উলংঘনৰ ক্ষেত্ৰত বাইদেৱে যি ধৰণৰ অগ্ৰগণী ভূমিকা গ্ৰহণ কৰিছে সেয়া সঁচাকৈ আদৰণীয়। আজি আমি বাইদেউৰ ওচৰলৈ আহিছোঁ এই বিষয়ে জানিবৰ কাৰণে। বাইদেউ ধন্যবাদ। আপোনালোক সমূহ এই চেনেলটোৰ কৰ্মকৰ্তালৈ মই অশেষ ধন্যবাদ এইটো কাৰণে দিছোঁ যে আপোনালোকে আজি সমাজত অতি এটা স্পৰ্শকাতৰ বিষয় লৈ লগতে এটা সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ বিষয় অথচ আমি সেই বিষয়টোক এৰাই চলি আমি থাকিব নোৱাৰোঁ কিন্তু এৰাই চলি আছোঁ তেনে এটা বিষয় লৈ আপুনি মোৰ ওচৰত আহিছে। আপোনালোকে সঁচাকৈ মই আপোনালোকক মোৰ আন্তৰিক ধন্যবাদ জনালোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। গতিকে আপুনি যিটো বিষয় কৈছে যে শিশুৰ অধিকাৰ, গতিকে এতিয়া এইটো শিশুৰ অধিকাৰ বা যিটো আপোনালোকে ক'লে যে যিটো শিশু যিটো আমাৰ ভৱিষ্যত প্ৰজন্ম যাৰ আমি কওঁ দেশখন এখন ৰাষ্ট্ৰ এখন পৃথিৱীৰ এটা বেকবোন, কিন্তু সেই শিশুৰ অধিকাৰ বুলি কিয় আহিছে বা সেই অধিকাৰটো কি খৰ্ব হৈছে অথবা সেই অধিকাৰটোৰ কথা আজি যিটো আমি আলোচনা কৰিবলৈ লৈছোঁ সেই অধিকাৰৰ লগত কি বিষয় জড়িত হৈ থাকে যাৰ কাৰণে এটা শিশু আমি পূৰ্ণাংগ মানৱ হিচাপে আমি পাওঁ। এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। এতিয়া পোনপটীয়া প্ৰশ্নটো হ'ল আচলতে শিশুৰ অধিকাৰ বুলি ক'লে আমি কি বুজো? আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা ক'লে যে একে আখৰতে আমি কওঁ যে শিশুৰ অধিকাৰ, মাত্ৰ দুটা শব্দ, ইংৰাজীত কোৱা হয় চাইল্ড ৰাইটছ। এই শিশুৰ অধিকাৰৰ ভিতৰতে কিন্তু সকলোবোৰ আইন, সকলোবোৰ সমস্যা, সকলোবোৰ গৱেষণা আৰু সেই গৱেষণাৰ পৰিণতিত কি হোৱা উচিত বা শিশু এটাৰ কি পোৱা উচিত বা শিশুক লৈ আমি কিমান ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আঁচনিবোৰ সকলোবোৰ বস্তু সোমাই আছে। এতিয়া আমি যদি শিশুৰ অধিকাৰ বুলি কওঁ, প্ৰথমতে আমি অধিকাৰ বুলি ক'লে আমি কি বুলি ভাবোঁ? সাধাৰণতে কি বুলি ভাবোঁ? অধিকাৰ যদি আমি কোনো এটা বস্তু প্ৰাপ্য আমাক ডিমাণ্ড কৰা হয় সেই ডিমাণ্ডখিনি আমি অধিকাৰ বুলি কওঁ, যিটো আমাৰ প্ৰাপ্যৰ পৰা আমাৰ বঞ্চিত হওঁ। কিন্তু আমি শিশুৰ অধিকাৰ বুলি ক'লে কিন্তু অলপ বেলেগ ধৰণে বুজি পাওঁ। শিশুৰ অধিকাৰ হ'ল এটা ছেফটি, নাম্বাৰ 1 ছেফটি, ছিকিউৰিটি, ফুড, লাইভলিহুড আৰু লগতে এটা আটাইতকৈ ডাঙৰ অধিকাৰৰ কথা আমাৰ এতিয়া আমাৰ সুপ্ৰিম কোৰ্টেই হওক অথবা ৰাষ্ট্ৰই হওক সেইটো হওক শিশুৰ যৌন নিৰ্যাতনৰ পৰা এটা সুৰক্ষিত কৰা এটা অধিকাৰ, যিটো অধিকাৰ আন অধিকাৰৰ লগত কিন্তু আপোনাৰ যথেষ্টভাৱে এটা পাৰ্থক্য দেখা যায়। নিশ্চয় হয়নে নহয় কওক? আমি যদি কওঁ নাৰীৰ অধিকাৰ বুলি ক'লে আমি বেলেগ এটা অধিকাৰ কওঁ, কিন্তু আমাৰ শিশুৰ অধিকাৰ বুলি কোৱাৰ লগে লগে আমাৰ কি আহিল? কেয়াৰ এণ্ড প্ৰটেকশ্যন, ফুডৰ লগত হেল্থৰ লগত লাইভলিহুড, এই গোটেইখিনিৰ লগত আৰু এটা বিশেষ অধিকাৰৰ কথা আহিল আমাৰ ছেক্সুৱেল এবিউজ, যিটো যৌন নিৰ্যাতনৰ পৰা শিশুক আমি পৰিত্ৰাণ কৰিব পাৰোঁ অথবা প্ৰটেকশ্যন কৰিব পৰা, সেই গোটেই বস্তুখিনিয়ে আমাৰ এটা ইম্পৰ্টেণ্ট কথা আহিল, য'ত নেকি শিশুৰ প্ৰথম আৰু প্ৰধান অধিকাৰ বুলি কোৱা হয়।